আপোনালোক সকলোকে নমস্কাৰ জনাইছো আজিৰ এক ভিডিঅ' লৈ। আজি আমি আলোচনা কৰিম যে পাৰ চৰাইবোৰে কণী দিয়া বন্ধ কৰি দিয়ে। মুঠতে পাৰ চৰাইবোৰে আগতে কণী দিছিল, কিন্তু মাজতে 6 মাহ 1 বছৰ গ্যাপ দিছে আৰু কণী দিয়া নাই। সেইটো কাৰণে আমি কি মেডিচিন দিওঁ আপোনালোকে বহুতে কমেন্টছ কৰিছে আৰু বহুত মানুহক আমি জনাইছো যে কি মেডিচিন দিওঁ। তো সেইটো মেডিচিন আৰু লগতে অন্যান্য বহুতো বেমাৰ আজাৰৰ মেডিচিন আজি আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সবিশেষ চাই থাকিব, তেতিয়াহে আপোনালোকে গম পাব। আপোনালোকে যদি ভিডিঅ'টো সবিশেষ নাচাই আপোনালোকে স্কিপ কৰি চাই ভিডিঅ'টো, তেনেহ'লে আপোনালোকে সকলো বস্তু ইনফৰমেশ্যনটো ভালকৈ নাপাব আৰু আপোনালোকৰ কামত নাহিব। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি কেনেকৈ আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰি কৈ দিছোঁ যে আমি অন্য এই মেডিচিন ইউজ নকৰোঁ। আমি এইটো মেডিচিন পিজন এক্স সলিউশ্যন এইটো ইউজ কৰোঁ। এইটো বহুত কম মেডিচিন পোৱা যায় আৰু দামী মেডিচিন। এইটো আমি একচুৱেলি ফেঞ্চি পিজনৰ কাৰণে ইউজ কৰোঁ। এইটো একচুৱেলি গুজৰাটৰ পৰা আহে। তো এইটো মেডিচিন আমি ইউজ কৰোঁ আৰু আপোনালোকক আজি ইউজ কৰি দেখাই দিম। তাৰ লগতে বহুতো নানান ধৰণৰ মুখত যেনেকুৱা আপোনাৰ সেই বগা বগা এটা আলমনি টাইপ ওলায়, সেইটোৰো পাৰ চৰাইৰ মুখত যদি ওলায় সেইটোৰ মেডিচিন আমি আলোচনা কৰিম। তাৰ লগতে যদি আপোনালোকৰ পিজন ঝুমনি মাৰি বহি থাকে আৰু যদি খোৱা বোৱা চব বন্ধ কৰি দিয়ে, তেনেকুৱা সেইটো মেডিচিনো আমি আলোচনা কৰিম। যদি আপোনালোকে ভিডিঅ'টো শেষ কৰি চাই থাকে তেতিয়াহে বস্তুটো গম পাব। এইটো হৈছে আমাৰ শাৰ্টিনৰ পেয়াৰ। এই পেয়াৰটোৱে বহুত দিন ধৰি মেটিং কৰি আছে, কিন্তু আমাৰ এগ্স দিয়া নাই। এতিয়া এগ্স দিবলৈ আমি কোনটো মেডিচিন ইউজ কৰিম আপোনালোকক দেখাই দিম। আৰু আপোনালোক কৈছোঁ কোনটো মেডিচিন ইউজ কৰাৰ আগতে নিয়মটো কৈ দিছোঁ যে এইটো মেডিচিন সেইটো টাইমতে কাম দিয়ে যেতিয়া পিজেন একবাৰে কণী দিছে, তো নেক্সট আৰু কণী দিয়া নাই। কিন্তু নতুনকৈ আপোনাৰ যদি পিজেনবিলাকে পাৰ চৰাইবিলাকৰ কণীবিলাকৰ আপোনাৰ যদি ডাঠ যিটো আৱৰণ থাকে সেইটো যদি কোমলীয়া হয়, সেইটো টাইমতো এই মেডিচিন আমি আপোনালোকে ইউজ কৰিব পাৰে। তো আমি এইটো টাইমত এইটো মেডিচিন ইউজ কৰোঁ। তো আপোনালোক দেখাই দিছোঁ। এইটো আমাৰ মেল, আমি মেলটোকো 2 ফুটা দি দিম, কিন্তু বৰ্তমান ধৰা মাৰণে কাৰণে মেলটো এৰি দিলোঁ। আৰু ফিমেলটোক এতিয়া আমি 2 ফুটা দি দিম। কেনেকৈ দিব লাগে, এয়া হৈছে বটলটোৰ মুখ। বটলটো এনেকৈ খুলি কিনে আপোনালোকে বাছ এনেকৈ মুখত ধৰি এনেকৈ আমাক 2 ফুটামান দি দিব। ঠিক আছে, মুখত ধৰি এনেকৈ বাছ 2 ফুটামান দি দিলে হৈ যাব। তো আপুনি এনেকৈ ৰেগুলাৰ আপোনাৰ যেতিয়ালৈ কৰি নিদিব সেইটো দিয়ে থাকিব লাগিব। হৈ গ'ল, এৰি দিলোঁ। ঠিক আছে। তো আপোনালোকৰ যদি কোনোবাৰ এনেকুৱা মেডিচিন দৰকাৰ হয়, এইবিলাক মেডিচিন আমাৰ তাতো পায়। আপোনালোকৰ দৰকাৰ হ'লে এইবিলাক মেডিচিন আমাৰ তাতো পায়, আমিও বিক্ৰী কৰোঁ। আৰু অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী হয় বাই পোষ্ট। যদি কোনোবাৰ লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকে যদি কোনোবা ইউটিউব চেনেলৰ জৰিয়তে আহে আপোনালোকে 50% ডিছকাউণ্ট পাব। 15%, 50 নহয় 15% ডিছকাউণ্ট পাব। যদি কোনোবাৰ লাগে আমাৰ লগত যোগাযোগ কৰিব। আৰু আপোনালোকে জানে যে আপোনালোকৰ চিনাকি শিকদাৰ ফেঞ্চি ফাৰ্ম সকলো টাইমতে আপোনালোকক সদায় সবিশেষ ভাল গাইড কৰিবলৈ ট্ৰাই কৰিছে। তাৰ লগতে কোনোবাই ক'ব নোৱাৰে যে আমি পইচা লৈ কেনে কাৰোবাক পাৰ চৰাই দিয়া নাই, মুৰ্গী দিয়া নাই, হাঁহ পোৱালি দিয়া নাই। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানলৈ শেষ কৰিম। তাৰ আগতে কৰিছোঁ, আপোনালোকে চাব পাৰিছে এয়া হৈছে কিং পাৰক। আৰু আমি কিং পাৰক বৰ্তমানে বিক্ৰী কৰিম। কোনোবাৰ যদি লাগে যোগাযোগ কৰিব। আৰু আপোনালোকৰ যদি মেডিচিনৰ দৰকাৰ হয়, কোনোবাৰ এক্স সলিউশ্যন, লগতে পিজন মানে ঝুমনি মাৰি থকা, লগতে মুখত গুটি ওলোৱা, এইবিলাক সকলো ধৰণৰ মেডিচিন আমাৰ তাতো উপলব্ধ হয়। বহুত মানুহে আমাক আগতীয়াকৈ ফোন কৰে আৰু লগতে সেইবিলাক মেডিচিনৰ কাৰণে বহুত ৰিকুৱেষ্ট কৰে, কিন্তু দোকানত আপোনালোকে এইবিলাক মেডিচিন নাপাব। আৰু যদিও পায় ইমান কাম নিদিব। ঠিক আছে, যিবিলাক মেডিচিন আপোনালোকে লয় সেইবিলাক হৈছে মুৰ্গী, হাঁহত। পাৰ চৰাই মেডিচিন আমাৰ অসমত পোৱা নাযায়। অসমত একচুৱেলি পাৰ চৰাই ইমান পোহাও নহয়, যাৰ কাৰণে বিদেশী পাৰ চৰাই মেডিচিন আমি একচুৱেলি গুজৰাটৰ পৰা ইম্পৰ্ট কৰা। যদি কোনোবা লাগে আপোনালোকে আমাৰ ডাইৰেক্ট হোৱাটছএপত নক দিব, তেতিয়া আমি পাৰ্চেল কৰি আপোনালোকৰ কাৰণে পঠিয়াই দিম। তো আজি ভিডিঅ' ইমান আছিলে। জয় আই অসম।